বন্ধুসকল আকৌ এবাৰ আমাৰ এই নতুন চেনেল কল্যাণ মিডিয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল ইমান দিন মোৰ শৰীৰটো ভাল নাছিল, আজি অলপ ভাল হৈছে, মানে ইমান ভাল নহয়, গতিকে মই আহিব পৰা নাই আৰু ভিডিঅ' আপলোড কৰিব পৰা নাই। বন্ধুসকল আজি অলপ যিহেতু ভাল হৈছে, গতিকে ভাবিছোঁ মই আজি ভিডিঅ'ত ফালি দিম। গতিকে বন্ধুসকল ভিডিঅ'টো স্কিপ নকৰিব আৰু প্ৰথমৰ পৰা শেষলৈকে চাব, আৰু যদি আমাৰ চেনেলত নতুন হৈ থাকে তেনে চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰি দিব। হবে যখন বুঝবে তখন কি জ্বালাতন সজনী। वाह क्या सीन है, वाह क्या सीन है। তোমার হয় না যেন রসের চুলকানি, তোমার হয় না যেন রসের চুলকানি। কল আমার বৌদির চুলকানি হয়েছে, তাৰ ফিৰ কোন ফালে সেই ডাইন ফালে ইয়াত চুলকানি হৈছে, সেইকাৰণে তো দাদাই চুলকাই আছে ভিডিঅ'ত। এই চালাক মই এটাই কথা ক'ব বিচাৰোঁ, চালা তই ভিডিঅ' বনাইছ নে এইবোৰ কি কৰিছ? তই সামান্য সাধাৰণ লাইকৰ কাৰণে তই তোমাৰ নিজৰ বৌক নিজৰ বোৱাৰীক তই এনেকৈ মানুহৰ সন্মুখত চুলকাই আছিস। চালা তোৰ কি নিজস্ব চালা জ্ঞান নাই নেকি? তোৰ কি আত্মসন্মান নাই নেকি? চালা ঘৰত আঞ্জা নাই, চালা কেলা তই ভিক্ষা কৰি খা না, ভিক্ষা খোজ মানুহৰ পৰা, ভিক্ষা কৰি খা। চালা ভিক্ষাৰীও বুজি নিজৰ বোৱাৰীক এনেকৈ মানুহৰ সন্মুখত চালা লজ্জাজনক কাণ্ড এনেকুৱা নকৰে চালা। আৰু লগতে সেই বোৱাৰীটো কৈছোঁ, তোমাৰ যদি ইমানেই চুলকানি হৈছে ডক্টৰৰ ওচৰত যা, চুলকানিৰ মলম লৈ আহ, আৰু তথাপিও যদি তোৰ চুলকানি নকমে তেন্তে মোৰ তাতে আহিবি, দাঁত মাথা ব্ৰাছ দি কিনে চুলকানিটো এৰুৱাই দিম। কেলা ফাল্টুল ছোৱালী। বন্ধুসকল ভাষাটা তো মই বুজা নাপালোঁ যে ভাষাত তেওঁলোকে কি কৈ আছে, কিন্তু সেইটো বুজা পাইছোঁ যে ল'ৰাটো কি দেখিব বিচাৰিছে। বন্ধুসকল আজিৰ যে যুগত কি হৈছে বন্ধুসকল, যদি তোৰ কিবা দেখিব মন গৈছে তই ফিল্ম চা, মোবাইল চা, তই পুঠি মাছ হৈ কেনে কেনেকৈ সাগৰত যাব বিচাৰিছ। ইস আচ্ছা বাচ্চা, समझ रहे हो ना।